ৰঙাপুৰা সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা পল্লৱ লোচন দাস ডাঙৰীয়া। আজি এটা অসমবাসীৰ বাবে অত্যন্ত স্মৰণীয় দিন। সমগ্ৰ অসমতে আজি ৯৬খন চাহ বাগিচাৰ বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰম্ভণি হ'ব। অসমৰ শৈক্ষিক জগতত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল আৰু মই ভাবোঁ যে এই দিনটো সমগ্ৰ অসমবাসীৰ বাবে আৰু অসমৰ বৌদ্ধিক জগতখনৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব। ইষ্টম'জ অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ন'টিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।